Hey, welcome back. এই চেনেলটো এদিন চাকৰ নহয় মালিকৰ জন্ম দিব। ভিডিঅ'টো শেষলৈকে চাওক, আপোনাৰ চিন্তা ধাৰা সলনি কৰি দিব। এই ভিডিঅ'টো মই এই কাৰণে বনাইছো যে আমি যিকোনো বস্তুক পজিটিভলি কেনেকৈ ল'ম। যিকোনো বস্তুক আমি পজিটিভলি কেনেকৈ ল'ম আৰু যেতিয়া বস্তুটোক আমি পজিটিভলি ল'ব পাৰিম তেতিয়া আমাৰ লাইফত ইম্পেক্ট পৰিব পজিটিভলি। যদি যিকোনো বস্তু আমি নিগেটিভলি লওঁ তেতিয়া আমাৰ লাইফটো নিগেটিভৰ ফালে গৈ থাকিব লাহে লাহে আমি গম নোপোৱাকৈ। সাপোজ আপোনাৰ ঘৰত মায়ে গালি পাৰি আছে, খুব গালি পাৰি আছে, আপোনাৰ মনটো বেয়া লাগিছে, খঙো উঠিছে মালে গালি পাৰি থকাৰ কাৰণে। সেইটো পজিটিভলি আপুনি কেনেকৈ ল'ব? মই জাষ্ট এক্সাম্পল দিছোঁ। আপুনি এনেকৈ ভাবক যে আপোনাৰ মা আছে কাৰণে গালি দিব পাৰিছে, যাৰ মায়ে নাই, লগে লগে চব প্ৰব্লেম চল্ভ। তেতিয়া আপোনাৰ মনলৈ কি আহিব জানে? আৰু দুআষাৰ গালি দিয়ক মোৰ। চাপোজ আপোনাৰ ব্ৰেকআপ হৈছে, সেইটো কেনেকৈ পজিটিভলি ল'ব? আপুনি ভাবক ব্ৰেকআপ কিহৰ কাৰণে হ'ল, আপোনাৰ কিহৰ কাৰণে লাট মাৰি থৈ গুচি গ'ল, বা আপুনি কিহৰ কাৰণে ব্ৰেকআপ দি গুচি আহিল। যদি দ্বিতীয়বাৰ আপুনি ৰিলেশ্যনশ্বিপত যায়, আপুনি যদি কিবা ভুল কৰিছিলে সেইকেইটা ভুল আপুনি নকৰিব। নতুবা যদি ভুল আপোনাৰ পাৰ্টনাৰে কৰিছিল, তেওঁৰ দৰে মানুহ আকৌ দ্বিতীয়বাৰ চিলেকশ্যন নকৰিব। একদম চিম্পুল। যিকোনো বস্তু পজিটিভলি ল'ব শিকক। যেতিয়া টমাছ আলভা এডিছনে যেতিয়া বাল্ব আৱিষ্কাৰ কৰিছিল, তেওঁ প্ৰায় 1000 মান বস্তু মানে ফিলামেণ্টৰ কাৰণে 1000টা মান বস্তু ট্ৰাই কৰিছিল, কিন্তু চব ফেইলাৰ। বাল্বটো জ্বলাব পৰা নাছিল। কেতিয়াবা যদি জ্বলি লগে লগে আকৌ ফিউজ গৈছিল, বাল্বটো কেতিয়াবা জ্বলাই নাছিল, কিন্তু বাল্বটো পাৰ্মানেণ্টলি জ্বলি থকা নাছিল। তেতিয়া তেওঁক কোনোবাই সুধিলে যে আপুনি ইমানবাৰ ফেইলাৰ হ'ল, তেতিয়া তেওঁ কৈছে যে মই ফেইলাৰ হোৱা নাই, এইটো মোৰ এটা ছাকচেছ। ইয়াৰ পৰাও মই কিবা এটা গম পাইছোঁ। মই 1000 বাৰ ফেইল হোৱাৰ পৰাই মই এইটো গম পাইছোঁ যে এইকেইটা বস্তুৰে বাল্বৰ ফিলামেণ্ট বনাব নোৱাৰি। গতিকে যিকোনো বস্তুক পজিটিভলি ল'ব শিকক। আপুনি গম নোপোৱাকৈ লাহে লাহে লাইফটো আপোনাৰ চেঞ্জ হৈ গৈ থাকিব। লাহে লাহে চেঞ্জ হ'ব। চেঞ্জ এদিনতে নাহে, চেঞ্জ লাহে লাহে। যিকোনো নিগেটিভ বস্তুৰ মাজৰ পৰা বাছি বাছি আপুনি পজিটিভলি লওক, আপোনাৰ ভাল হ'ব।